আমি সবে এটা পারপাস লৈ পেলাই আমি পৃথিবীত আহো কিন্তু হয় কিছুমান মানুহে এই পারপাসটো বহুত সোনকালে গম পায় আৰু কিছুমানে সেইটো পারপাস গম পাওঁতে বহুত দেৰি হয় যদি আপোনাৰ লাইফত এনেকুৱা ফিল হয় আপুনি যেটো কাম কৰি আছে সেইটো কাম কৰি আপুনি ফ্ৰেশ ফিল কৰা নাই আপোনাৰ কামটোত আপোনাৰ ডেডিকেশন নাই আপোনাৰ বাৰ্ডেন যেন লাগিছে তেতিয়াহলে অকনমান হলেও আপুনি কনসিয়াস হোৱা দৰকাৰ বিকজ সেইটো কাম আপোনাৰ সোল পারপাসৰ লগত ৰিলেট নকৰে যেটো টাইমতে আপুনি এইটো বস্তু বুজি পাব যেটোৱে আপোনাৰ সোলটোক এটা বেলেগ ধৰণৰ পিস দিয়ে কামটো কৰিলে সেইটো কামৰ কাৰণে আপুনি পৃথিৱীত আহিছে হয় এইটো কথা কৈছো মই ইমান ইজি নহয় জানা কি কিটো আছে কাৰণ আমি কারেন্ট জব আমাৰ ইমান ৰেসপন্সিবিলিটি থাকে আমাৰ ঘৰখনক লৈ আমাৰ নিজক লৈ আৰু বহুত ধৰণৰ তেনেকুৱা ৰেসপন্সিবিলিটি যেটো টাইমত আমি ইমান ডেডিকেটেডলি আমাৰ পারপাস কি হয়নো তাত জানাটো পসিবল নহয় কিন্তু আমি যদি এটো মনটো ৰাখো আমাৰ তেনেকুৱা এটা পারপাস আছে আৰু আমি যদি অকনমান হলো সেইটো যদি চাবলৈ ট্রাই কৰো অকনমান কিনো আছে তেনেকুৱা আমাক কি কৰি ভাল লাগে কিটো বস্তু আমাক আমি কৰিলে আমাৰ ভাগৰ নলগাকে আমি কৰিব পাৰো সেইটো বস্তু বিচৰাত যদি অকনমানো টাইম দিও আৰু যদি আমি ফুল টাইম নহলেও অকনমান হলেও যদি সেইটো কাম যদি আমি কৰিবলৈ ট্রাই কৰো যদি সপ্তাহতে যদি আমি এদিন কৰো তেতিয়াহলে চাব আপোনাৰ লাইফটোত যেটো এটা মানে ফুলফিলিং ফিলিং নাই সেই ফিলিংসটো আহি পাব এটো বহুত ইম্পৰ্টেন্ট কথা হয় আমাৰ লাইফটোত আমি পারপাস লৈ পেলাই জিওৱাৰ সাপোজ অকনমান ট্রাই কৰি কি আপোনাৰ এটা তেনেকুৱা ট্যালেন্ট আছে আৰু কি কাম আছে যেটো কৰি আপুনি ভাল পায় তেতিয়া আপুনি হেতু ডিসকভাৰ কৰিব আৰু অলপ হলেও আপোনাৰ লাইফত এটো এড কৰিব তেতিয়া চাব লাইফৰ ট্ৰান্সফৰমেশন কিমান ধুনিয়া হ'ব আই হোপ এটো ইনফৰমেশন অকনমান হলেও আপোনালোকক হেল্প কৰিব থ্যাংক ইউ সো মাচ আমি সবে এটা পারপাস লৈ পেলাই আমি পৃথিৱীত আহো কিন্তু হয় কিছুমান মানুহে এই পারপাসটো বহুত সোনকালে গম পায় আৰু কিছুমানে সেইটো পারপাস গম পাওঁ